নমস্কাৰ কুমৰিকচিডুং গীটাৰ মিচিং মাৰামলে সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই কঁঠালৰ মুচি তৰকাৰী ৰেচিপি আনিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। কঁঠালৰ বাকলিখিনি গুচাবলৈ যদি সুবিধা হয় তেতিয়াহ'লে এনেদৰে কেঁচাকৈয়ে প্ৰথমতে বাকলিখিনি গুচাই লৈ কাটি ল'ব পাৰে, নতুবা বাকলিখিনি গুচাবলৈ অসুবিধা হ'লে প্ৰথমতে কাটি লৈ বইল কৰাৰ পিছতহে গুচাব লাগে, তেতিয়া বেছি সহজ হয়। মই লোৱা কঁঠালটো একেবাৰে কোমলীয়া আছিলে বাবে খুব সহজভাৱে মই গুচাব পাৰিলোঁ। আলু আৰু কঁঠালখিনি বইল কৰাৰ পিছত আলুখিনি দুটুকুৰা হোৱাকৈ মই পিটিকি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে পাঁচফোৰণ ফুটালোঁ, পিঁয়াজ দিছোঁ। এতিয়া দিছোঁ একেলগে খুন্দি লোৱা আদা, নহৰু আৰু কেঁচা জলকীয়া। এইখিনি অলপ দেৰিৰ বাবে ভাজি লৈছোঁ। তাৰপিছত এতিয়া দিম শুকান মছলা। শুকান মছলাৰ ভিতৰত আছে জোখমতে নিমখ, হালধি, জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু লগতে দিছোঁ গৰম মছলা আৰু মিট মছলা। তেলেৰে সৈতে মছলাখিনি ভালদৰে মিলি যোৱাৰ পিছত দিছোঁ বইল কৰি থোৱা কঁঠাল আৰু আলুখিনি। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আজিৰ কঁঠালৰ তৰকাৰীখনত মই কোনো মাংস দিয়া নাই, তথাপিও গৰম মছলা আৰু মিট মছলা ব্যৱহাৰ কৰিছোঁ। কঁঠালৰ তৰকাৰীত গৰম মছলা আৰু মিট মছলা ব্যৱহাৰ কৰিলে মাংস লগা গোন্ধ এটা আহে আৰু ধুনীয়া সোৱাদ এটা আহে। তেল মছলাৰে সৈতে কঁঠাল আৰু আলুখিনি ভালদৰে মিলি গৈছে। এতিয়া মই কেইটামান আলু ভাঙি দিছোঁ। কঁঠালখিনি নাভাঙিলেও হ'ব, একেবাৰে কোমলীয়া কঁঠাল লৈছোঁ, তাৰ বাবে নিজে নিজে ভাঙি যাব। এতিয়া আকৌ এবাৰ লৰাই দিছোঁ। ভাজিখিনি ভালদৰে মিলি গৈছে। এতিয়া দিছোঁ গৰম পানী। পানীৰ পৰিমাণ কঁঠাল আৰু আলুৰ পৰিমাণটো চাই দি লৈছোঁ নিজৰ জোখমতে। এতিয়া ঢাকনি মাৰি উতলিবলৈ দিম। পানীখিনি প্ৰায় কমি যোৱালৈকে মই উতলিবলৈ দিম। মাজতে এবাৰ লৰাই লৈছোঁ। এয়া পানীৰ পৰিমাণ একেবাৰে কমি আহিছে। ইয়াৰ পৰা আৰু বেছি দেৰি নাৰাখোঁ। এতিয়া একেবাৰে শেষত মই মান ধনিয়াৰ পাত দিম আৰু কেৰাহীখন নমাই ল'ম। আজিৰ কোমলীয়া কঁঠালৰ ৰেচিপিবিধ চাই কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকেও নিশ্চয় এনেদৰে এবাৰ বনাই খাই চাব বুলি আশা থাকিল। আৰু পৰিৱেশনৰ বাবে মই এনেদৰে উলিয়াই লৈছোঁ। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে যদি প্ৰথমবাৰ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।